ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি শুনানিকৰণ প্ৰক্ৰিয়া ৰাজ্যজুৰি চলি আছে আৰু এই মুহূৰ্তত এটি বিশেষ প্ৰশ্নই সন্মুখলৈ আহিছে আৰু প্ৰশ্নটো হ'ল যদি কোনোবা ব্যক্তিয়ে আপত্তিৰ জাননী অহাৰ পিছতো কিবা বিশেষ কাৰণত যদি তেওঁৰ যি শুনানি সেই শুনানিত অংশগ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব বা তেওঁ কেনেদৰে আগবাঢ়িব লাগিব বা তেওঁৰ যি শুনানি সেয়া কেনেদৰে অনুষ্ঠিত হ'ব বা কি পদক্ষেপ তেওঁ গ্ৰহণ কৰিব লাগিব গতিকে সেই সমগ্ৰ বিষয়বস্তুটো আলোচনা কৰাৰ বাবে আজি আপোনালোকৰ মাজলৈ আহিছোঁ ইতিমধ্যে ৰাজ্যজুৰি যি আপত্তি প্ৰক্ৰিয়া চলি আছে আৰু আপত্তি প্ৰক্ৰিয়াৰ NRC কৰ্তৃপক্ষৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক মানি পেলাই প্ৰতি এখন জিলাৰ পৰা আন এখন জিলালৈ বিভিন্ন দূৰ দূৰণিলৈ মানুহখিনি গৈ পেলাই শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আছে আৰু এই শুনানি প্ৰক্ৰিয়াত তেওঁলোকে নিয়াৰিকে এখন শুদ্ধ NRCৰ স্বাৰ্থত সকলোৱে সহযোগিতা কৰি আছে কিন্তু এতিয়া ডাঙৰ এটা প্ৰশ্ন হ'ল যে যদি কোনোবা ব্যক্তিৰ নামত আপত্তিৰ জাননী আহিছে আৰু তেওঁ উপস্থিত থাকিব নোৱাৰিব ধৰা হ'ল তেওঁ যদি চিকিৎসাৰ কাৰণে বাহিৰলৈ গৈছে বা কোনোবা ব্যক্তিয়ে শিক্ষা গ্ৰহণ ছাত্ৰ যদি শিক্ষা গ্ৰহণৰ বাবে তেওঁ বাহিৰত আছে আহিব পৰাৰ অসুবিধা আছে আহিব নোৱাৰিব পৰীক্ষা আছে বা বিশেষ শিক্ষামূলক কিবা কাৰ্যসূচী আছে তাৰ কাৰণে আহিব নোৱাৰিব বা কোনোবা ব্যক্তি কৰ্মসূত্ৰে বাহিৰত থাকে তেওঁৰ কামৰ কাৰণে তেওঁ এতিয়া অহাটো সম্ভৱ নহয় তেতিয়াহ'লে তেওঁৰ সেই আপত্তিৰ শুনানি বা যি ডেট সেই ডেটত তেওঁ কি কৰিব লাগিব গতিকে এই প্ৰশ্নবোৰৰ উত্তৰ এটা এনেকুৱা ধৰণৰ যে যদি কোনোবা ব্যক্তি আহিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ পৰিয়ালৰ অৰ্থাৎ একেটা লিগেসি বা একেটা এয়াৰলাইনৰ অন্তৰ্গত বাকী যিসকল ব্যক্তি আছে অৰ্থাৎ পৰিয়ালৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলক সেই যিজন ব্যক্তিৰ নামত আপত্তিৰ জাননী আছে সেইজন ব্যক্তিয়ে কৰ্তৃত্ব প্ৰদান কৰিব লাগিব কৰ্তৃত্ব প্ৰদান অৰ্থাৎ তেওঁ এটা লিখিতভাৱে এটি কাগজ লিখি পেলাই আজি এতিয়া যিহেতু বিজ্ঞান প্ৰযুক্তিৰ যুগ সেয়া হোৱাটছএপত ফটো মাৰি অথবা তেওঁ ইমেইল কৰি সেই কাগজটো পঠাই দিব পাৰে অৰ্থাৎ তেওঁ তাতে লিখিব লাগিব যে মই বিশেষ কাৰণবশতঃ মই আহিব পৰা নাই বা তেওঁ কাৰণটো তাতে উল্লেখ কৰিব পাৰে যে মই আহিব পৰা নাই তাৰ কাৰণে মোৰ পিতৃ বা মোৰ ভাই ককাই বা মোৰ ভণ্টি বা মোৰ বাইদেউক মই কৰ্তৃত্ব প্ৰদান কৰিলোঁ মোৰ হৈ শুনানিত অংশগ্ৰহণ কৰিবৰ কাৰণে এইটো হ'ল আমাৰ নাগৰিকৰ কাম আৰু আমাৰ পৰৱৰ্তী সময়ত যেতিয়া আমাৰ শুনানিৰ তাৰিখ থাকিব সেই শুনানিৰ তাৰিখত যিজন ব্যক্তি অৰ্থাৎ একেটা এয়াৰলাইনৰ আন যিজন ব্যক্তি দায়িত্ব যিজন ব্যক্তিয়ে পৰিয়ালৰ মুৰব্বী বা পৰিয়ালৰ আন কোনোবা এজন ব্যক্তি যিজন ব্যক্তিয়ে শুনানিত অংশগ্ৰহণ কৰিব তেওঁৰ কাম এইখিনিয়ে যে তেওঁ যি যাৱতীয় যি নথিপত্ৰ সেই যিজন ব্যক্তিৰ নামত আপত্তি আহিছে তেওঁৰ যি যাৱতীয় নথিপত্ৰ আৰু সেই এয়াৰলাইনৰ অন্তৰ্গত যিমানবোৰ যাৱতীয় নথিপত্ৰ আছে সেই সকলো নথিপত্ৰ লৈ পেলাই তেওঁ সেই নিৰ্দিষ্ট তাৰিখত সেই নিৰ্দিষ্ট শুনানি কেন্দ্ৰত উপস্থিত হ'ব লাগিব ইতিমধ্যে শুনানি কেন্দ্ৰত উপস্থিত হ'বলৈ বা শুনানিত অংশগ্ৰহণ কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হয় সমগ্ৰ বিষয়বস্তু লৈ পেলাই ইয়াৰ পূৰ্বে মই ভিডিঅ' বনাইছোঁ ওপৰত আই বটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে অথবা এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো মই সেই গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ লিংক মই দি দিছোঁ আপোনালোকে তাৰে পৰা ভিডিঅ'সমূহ চাই ল'ব পাৰে এতিয়া আপুনি যেতিয়া শুনানি কেন্দ্ৰত যাব শুনানি কেন্দ্ৰত যেতিয়া আপুনি যাৱতীয় নথিপত্ৰ লৈ শুনানি গ্ৰহণ কৰিবৰ কাৰণে যাব তেতিয়া আপুনি এটা দৰখাস্ত লিখিব লাগিব এটি এপ্লিকেশ্যন আপুনি লিখিব লাগিব এতিয়া কথাটো হ'ল যে এপ্লিকেশ্যনটো আপুনি লিখিব কালৈ প্ৰথম এপ্লিকেশ্যনটো আপুনি লিখিব তাতে অৰ্থাৎ যি শুনানি কেন্দ্ৰ সেই শুনানি কেন্দ্ৰৰ যি শুনানি নিষ্পত্তিকাৰী বিষয়া যিজন থাকিব অৰ্থাৎ ডিছপ'জেল অফিচাৰ DO যিজন থাকিব সেই বিষয়লৈ লিখিব আৰু সেই একেখন আবেদন সেই একেখন দৰখাস্ত আপুনি প্ৰতিলিপি আপোনাৰ যিজন স্থায়ী LRCR আপোনাৰ যিজন CRCR আপোনাৰ যিজন জিলাৰ যিজন DRCR আছে আৰু যদি সম্ভৱ হয় আপুনি একেখন পত্ৰ আপোনাৰ আমাৰ যিজন ৰাজ্যিক সমন্বয়ক প্ৰতিখা জিলা তেখেতলৈ প্ৰেৰণ কৰি আপুনি এই এপ্লিকেশ্যনখন আপুনি দিব লাগিব আৰু এপ্লিকেশ্যনটোত আপুনি কি কৰিব এপ্লিকেশ্যনটোত আপুনি এনেকুৱা ধৰণে লিখিব লাগিব যে আপোনাৰ যিজন ব্যক্তিৰ নামত আপত্তি আহিছে তেওঁ যি কাৰণত তেওঁ আহিব পৰা নাই সেই কথাটো টু দা পইণ্ট লিখিব আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে যদি আছে ডকুমেণ্টছ আছে তেতিয়াহ'লে কি কাৰণত তেওঁ আহিব পৰা নাই তাৰ যদি যথোপযুক্ত আপুনি তথ্য প্ৰমাণ সহকাৰে আপুনি কাগজ যোগান ধৰিব পাৰে সেয়াও আপুনি সেই এপ্লিকেশ্যনৰ লগত গাঁঠি দিব পাৰে গতিকে এপ্লিকেশ্যনখনত আপুনি টু দা পইণ্ট সেই কথাটো লিখিব যে কি কাৰণত মানুহজন উপস্থিত থাকিব নোৱাৰে তাতে এনেকুৱা ধৰণৰ হ'ব পাৰে যে মানুহজন চিকিৎসাৰ কাৰণে বাহিৰত গৈছে বা ছাত্ৰ বাহিৰত পঢ়ি আছে পৰীক্ষা আছে বা কোনোবা মানুহ ধৰক চাকৰি সূত্ৰে বাহিৰত আছে তেওঁ আহিব নোৱাৰিব গতিকে এই কথাটো আপুনি টু দা পইণ্ট তাতে লিখিব লাগিব আৰু লগতে আপুনি এই কথাটো লিখিব লাগিব যে যদি সম্পূৰ্ণ নথিপত্ৰ পৰীক্ষা নিৰীক্ষা কৰি যদি বিষয়টো নিষ্পত্তি কৰিব পৰা যায় তেতিয়াহ'লে বিষয়টো নিষ্পত্তি কৰিবলৈ অনুৰোধ জনাব অন্যথায় এই বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে এই আপত্তিকাৰী আহিব পৰাকৈ অৰ্থাৎ এটি যি নিৰ্ধাৰিত সময়ৰ ভিতৰত
সেই ডিঅ' যিজন থাকিব, ডিছপ'জেল অফিচাৰ যিজন থাকিব, নিষ্পত্তিকাৰী বিষয়া যিজন থাকিব, তেওঁৰ পৰা পৰৱৰ্তী তাৰিখৰ কাৰণে আপুনি অনুৰোধ জনাই পেলাই আপুনি এই আবেদনটো কৰিব লাগিব। আৰু এই যি আবেদন অৰ্থাৎ যি আপুনি এপ্লিকেশ্যন দৰখাস্ত আপুনি যি লিখি লৈ যাব, এই কাগজটো আপুনি লৈ যাওঁতে 2টা কপি লৈ যাব। 2 কপি আপুনি বনাব, লৈ পেলাই আপুনি লাগিলে এটা কপি আপুনি লিখি ল'লে সেইটো আপুনি জেৰক্স কৰি ল'ব, ফটোষ্টেট কৰি ল'ব, আৰু যিজন বিষয়াৰ হাতত আপুনি এই কাগজখন জমা দিব, সেই কাগজটোত আপুনি সেই যি বিষয়া, সেই বিষয়াজনৰ চহী আৰু সিল মোহৰ মাৰি অৰ্থাৎ ৰিচিপ্ট কপি আপুনি লৈ আহিব। তেওঁ যে আপোনাৰ এপ্লিকেশ্যনখন গ্ৰহণ কৰিছে সেই কথাটো আপুনি তাতে লিখি পেলাই আপুনি এটা কপি লগত লৈ আহিব। গতিকে এইখিনি আছিলে, যদি কোনোবা ব্যক্তি উপস্থিত থাকিব নোৱাৰে শুনানি, তেতিয়াহ'লে তেওঁৰ কৰণীয়, আৰু নিশ্চয় আপোনালোকে সমগ্ৰ বিষয়টো ইতিমধ্যে গম পাইছে। গতিকে এনেকুৱা ধৰণে যদি কোনোবা ব্যক্তি উপস্থিত থাকিব নোৱাৰে তেনেহ'লে আপোনালোকে আগবাঢ়িব পাৰে। আৰু যদি পৰৱৰ্তী সময়ত কিবা বিশেষ জানিবলগীয়া থাকে আমাৰ এই ভিডিঅ'ৰ কমেণ্টত কমেণ্ট কৰিব, আৰু যদি পৰৱৰ্তী সময়ত NRC সংক্ৰান্তীয় কিবা বিশেষ আপডেট থাকে বা আপোনালোকক জনাবলগীয়া কিবা কথা থাকে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ মাজলৈ লৈ আহিম। এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। ইনফৰ্মেটিভ জোন চাই থকাৰ বাবে ধন্যবাদ।